এতিয়া ইয়াক চাৰ্ভ কৰিম। চাওক ৱাও ৱাও, মই বিশ্বাসেই কৰা নাই মই বনাইছোঁ ইমান ধুনীয়া। ধুনীয়া লাগিছে খাই। ৱাও, একদম মিঠা, জ্বলা, টেঙা, নিমখ, মাছৰ সকলো টেষ্ট আহিছে। ৱাও। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি বনাম ফিছ বাটাৰ ৰেচিপি। লগতে থাকিব ক্ৰীম দিম আৰু ধুনীয়াকৈ এটা ৰেচিপি বনাম। আমি শুনিছোঁ যে বাটাৰ চিকেন ৰেচিপিৰ বিষয়ে শুনিছোঁ, আজি বনাম ফিছ বাটাৰ ৰেচিপি। ঠিক আছে, ভিডিঅ'টো শেষলৈ চাব, ধুনীয়া হ'ব ভিডিঅ'টো। এতিয়া আমি জুই লগালোঁ, কেৰাহীটো অলপ গৰম হ'ল, ইয়াত তেল দিম, তাৰপাছত মাছ দিম। চাই থাকক। তেলখিনি অলপমান গৰম হওক, কেৰাহীটো অলপমান লৰাই দিম যাতে তেলখিনি গোটেই কেৰাহীটোত লাগি যায়। তেতিয়া কি হ'ব, মাছখিনি লাগি নধৰিব। যি অলপমান বেছিকৈ দিওঁ। তেল গৰম হোৱালৈ আপোনালোকক দেখুৱাওঁ যে এইকেইডাল কুঁহিয়াৰ গছ। আমাৰ ঘৰতে কুঁহিয়াৰ আছিলে, কুঁহিয়াৰ আগকেইডাল কাটি এনেকৈ ৰুই থ'লে চাওক কুঁহিয়াৰ গছ হ'ব। আপোনালোকে এনেকৈ কুঁহিয়াৰ গছ লগাব পাৰে। ঠিক আছে, বৰ্তমান জুইৰ তাপত তেল গৰম হ'ল আৰু আমি মাছখিনি দিব লাগে ইয়াত। অলপমান দূৰত্ব বনাই মাছ দিম, নহ'লে তেল ছিটিকি আহিব। সকলো পিছুৱাই থাকিব এইবাৰী। মোৰ এনেকৈ তেল ছিটিকি আহিলে বহুত ভয় লাগে। কি ক'ব, মা নাথাকিলে কৰিবই লাগিব, মায়ে ভয়ে নকৰে। মাছখিনি লৰাওঁতে বহুত ভয় লাগে, সেইকাৰণে মই প্ৰটেকশ্যন লৈ আছোঁ, প্ৰটেকশ্যন। মাছখিনি ভালকৈ চব্জি গ'লে কি হ'ব।
বৰ্তমান আমাৰ যিহেতু মাছ ভাজি হ'ল, গতিকে আমি ইয়াত দিম অলপমান বাটাৰ, 1 চামুচ বাটাৰ। বাটাৰখিনি মিক্স হৈ যোৱাৰ পাছত আমি ইয়াত দিম পিঁয়াজ। পিঁয়াজৰ লগতে দিম নহৰু। নহৰু পিচি দিয়া নাই কাৰণ সৰুকেইটাই নহৰু খাব নালাগে, নহৰু মই খাম আলু, সিহঁতৰ কাৰণে ইমান ভাল নহয়, জন্তুবিলাকৰ কাৰণে। মছলা খাব পাৰে, কিন্তু মছলাৰ পৰা অলপমান দূৰত ৰখাব লাগে জন্তুবিলাকে। এতিয়া আমি ইয়াত দিলোঁ বাটাৰ, পিঁয়াজ আৰু নহৰু। আমি আছিলোঁ 6টা, গতিকে আৰু মাছ দিম, কিন্তু অলপমান দেৰিকৈ দিম। চব ভালদৰে মিক্স হৈছে। মিক্স হোৱাৰ পাছত আমি ইয়াত দি দিম বিলাহী, ধুনীয়াকৈ সিজিবলৈ দিয়ক, জুইটো বঢ়াই দিম। এনেকৈ খোৱাৰ সময় নিমখ, চিলি পাউডাৰ, অলপমান দিব। হালধি, লৰাই দিম। বাকী মাছকেইডোখৰ দি দিম ইয়াতে। ভালকৈ লৰাই দিম। অলপমান সময় থাকক। পানী দিম অলপমান। গৰম পানী দিব সদায়। যিমান বাটাৰ দিব লাগিছিলে তাতকৈ কমিলে অলপমান, কাৰণ পানী বেছি হ'ল, গতিকে বাটাৰ অলপমান দিব লাগিব।
এতিয়া আহিব মেইন বস্তু তেনে ক্ৰীম আমি দিম এক চামুচ আপুনি নিজৰ সোৱাদৰ মতে দিব পাৰে আৰু অলপমান আমি কৰিম মিক্স ক্ৰীম দিয়াৰ লগতে আপুনি আপোনালোকে কি কৰিব অলপমান চেনিও দি দিব যাতে মিঠা হয় আৰু গেছ নহয় গেছটো বহুত ডাঙৰ প্ৰব্লেম আৰু এতিয়া ইয়াক লৰাই দিম এয়া দেখিছে আমাৰ ফিছ বাটাৰ ৰেচিপি ৰেডি হৈ গৈছে বৰ্তমান হৈ গ'ল এন্ধাৰ কাৰণ মই একে লাষ্ট আবেলি বনাইছিলোঁ এতিয়া ৰাতিলৈহে খাম গতিকে মই দেখুৱাই দিম ভালদৰে এয়া দেখিছে আপোনালোকে বিচাৰিলে ইয়াত বহুত মছলা দিব পাৰে আপোনালোকে ইয়াত গ্ৰাইণ্ডাৰ কৰি দিব পাৰে যাতে সকলোবিলাক মিক্স হৈ যায় গ্ৰেভি বনাব পাৰে বাটাৰ চিকেনৰ দৰে কিন্তু মই বনোৱা নাই কাৰণ মছলা দিয়াও নাই ইমান কাৰণ আমাৰ কুকুৰ মেকুৰী গোটেইটা খাব যে সিহঁতৰ কাৰণে অলপমান মছলাটো কমাই দিছোঁ কাৰণ সিহঁতৰ বুলিয়ে নহয় এচিডিটি মোৰো হয় গতিকে আমি কমকৈ খাওঁ বাকী চেনি দিবলৈ নাপাহৰিব কাৰণ চেনিটো বহুত ইম্পৰ্টেণ্ট খাই গ'ল এতিয়া ইয়াক ছাৰ্ভ কৰিম চাওঁ ৱাও মই বিশ্বাসেই কৰা নাই মই বনাইছোঁ ইমান ধুনীয়া ধুনীয়া লাগিছে খাই ৱাও একদম মিঠা জ্বলা টেঙা নিমখ মাছৰ সকলো টেষ্ট আহিছে ৱাও আশা কৰোঁ আপোনালোকে বনাই খাব বনাই চাব ধুনীয়া লাগিব খাই ধন্যবাদ এক মিনিট কাটাৰ আগতে মাছ এডোখৰটো দিওঁ গ'লো দেখা চাওক যদি আপোনালোকে আৰু অলপমান ডিজাইন দিব পাৰে আৰু বেছি ক্ৰীম দিব পাৰে কিন্তু আমাক ক্ৰীম নালাগে শেষ হৈছে ধুনীয়া কোনে খাব টিক তহঁতৰ কাৰণে বনাইছোঁ বাই বাই